নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে মহানৱমী। কালিয়ে ভাবিছিলোঁ পূজা চাবলৈ যাম বুলি। কালি বতৰ বহুত বেয়া, একদম এইকেইদিন বৰষুণৰ পৰা ক'লৈকো ওলাই যাব পৰা নাই। গতিকে আজি ভাবিছোঁ আজি নৱমীৰ দিনাখনে অলপ ওলাই যাওঁ বুলি, আৰু ভাইটি এজনৰ ঘৰলৈকো যাম। গতিকে ভাবিছোঁ আজি মই এই সময়ৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। ক'লৈ যাওঁ, কি কৰোঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব বুলি মই আশা কৰিলোঁ। ফাইনেলি বৰষুণত তিতি বুৰি মজা কৰিছিলোঁ। মই ভাইটি এজনৰ ঘৰলৈ গৈ আছোঁ বুলি ভাইটি এজন ঘৰ পালোঁহি। বৰষুণত তিতিলোঁ ৰাস্তাত আহোঁতে ভিডিঅ' কৰিব নহ'লকৈ অলপমান বৰষুণৰ ক'লোঁ আপোনালোকক দেখাম বুলি। কাপোৰ দেখিছে, আহি মেলিছোঁ, চাদৰ সলাই লৈছোঁ। এতিয়া বৰষুণ অলপ এৰিছে, গতিকে ভাবিছোঁ ভাত পানী খাই পূজাথলীলৈ যাম। আৰু ক'ত পূজা চাবলৈ আহিছোঁ, কি কৰিব আহিছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। গতিকে আমি আজি ক'ত পূজা চাওঁ, ক'ত ঘূৰোঁ, কি কৰোঁ, সকলোখিনি চাই থাকিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। খুৰী কেমেৰা আগত ওলাবলৈ ইমান লাজ, সেইকাৰণে খুৰীয়ে ঘৰ সাৰি থাকোঁতেই মনে মনে মই অকণমান ভিডিঅ' কৰি থ'লোঁ। খুৰীহঁতৰ পাকঘৰ, এইটো খুৰীহঁতৰ খোৱা কোঠালি। আমাৰ পাৰ্টিটোক ভাত খুৱাবলৈ সোনকালে যোগাৰ কৰি দিয়া হৈছে। মই ভাত বাঢ়ি দিছোঁ, খাই কৰি গোটেইজাক পূজা চাবলৈ যাব লাগিব বুলি গোটেই পাৰ্টি বহি গৈছে আমাৰ ভাত খাবলৈ। এতিয়া ভাইটিয়ে মই ভাত খাবলৈ লৈছোঁ। ভাতৰ লগত আজি আছে গাহৰি মাংস, তাৰপিছত ব্ৰইলাৰ, মাছ ভাজি, দাইল, এফালে নিমখ জলকীয়া। এতিয়া মই খাই লওঁ। আচলতে কালি পূজা চাবলৈ গৈছিলোঁ মৰিগাঁৱত গ'লোঁ হয়। ইমান নেৰানেপেৰা বৰষুণৰ কাৰণে কি ক'ত জানো কি দেখুৱাবলৈ পাইছোঁ কি নাই ভালকৈ চাবও নাপালোঁ। বৰষুণে মানে কি কৰিলে, আৰু গাড়ীত উঠিবলৈ মানে ভাইটিহঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে যিকেইখন পূজাথলী পোৱা যায় সেইকেইখনে মানে দেখুওৱা গ'ল। তাৰপিছত বেছিকৈ চাবও নোৱাৰিলোঁ, ক'তো ঘূৰাও নহ'ল। সেইকাৰণে অলপমানহে হ'ল, মানে সেইকাৰণে বেছি দেখুৱাবলৈ আপোনালোকক নোৱাৰিলোঁ। গতিকে যিমানখিনি পাৰিছোঁ সিমানখিনিতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে কালি ৰাতি পূজা চাই আহোঁতে বহুত দেৰি হ'ল আৰু বৰষুণো হ'ল। গতিকে আজি ৰাতিপুৱা মই ভাবিছোঁ ভিডিঅ'টো মই সামৰণি মাৰি দিওঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।